Dito mo lang natin itong lulunod sila. Dito mo lang Okay, namaskar. Dito mo lang Central Committee. Assistant Secretary. Dito mo lang ako, remembering that dito LEC Secretary in charge, remembering alang lista ng expertise. Mobitat sa Personally, Adobe Parliament City and the Pasi Central Bank के पास Adobe remembering itu baru apa Adobe kemana sampai itu kita masih sudah aku ada unsur konsistensi dan aku sekali itu banggapan dikit berapa na or endure kalau Pacini already Pacini apa kalau fancy itu so parking law itu nanti sisi general secretary some discipline itu already Pacini kalau dah sedang itu pak itu candidate sarjaya kakak ada sekretariat alam fancy lapse kita lagi akan apport এইটো হাঁহিবলৈ কথা নহয় কাৰ্বি আংলং নাগালেণ্ডত ইলেকশ্যন বুলি ক'লে গাহৰি মাংস খাব পাৰিব লাগিব বেছি নাই 2 টুকুৰামান খাব লাগিব আৰু মদ অলপমান খাব পাৰিব লাগিব আৰু কেণ্ডিডেট বা প্ৰাৰ্থীসকলৰ পৰা টকা 100 টকামান খুজিব পাৰিব লাগিব এইটোকে ইলেকশ্যন বুলি কয় ইলেকশ্যন আৰু ইয়াৰ কুকীসকলৰ ইলেকশ্যনটো 30 লাখ টকা দিব লাগে তেওঁলোকক আৰু 3টা গৰু কাটি মাংস খুৱাব লাগে এইটোহে ইলেকশ্যন নাই সদায় এইটো কৰি গৰু 3টা কাটি পেলাই মাংস খায় আৰু 30 লাখ টকা দিব লাগে বিজেপি সকলে আমি একো দিয়া নাই কাৰণ আমি APSRC এই ইলেকশ্যন কি বস্তু এইটো নহয় গাহৰি মাংস খোৱা কথা নহয় ইলেকশ্যনটো আমাৰ গণতন্ত্ৰ চৰকাৰ সদায় হাঁহি থকা মানে একদম মানুহৰ লগত মিলি জুলি থাকিব পাৰে অকল এইটো হ'লে নহ'ব আইনৰ কথা জানিব লাগিব তেতিয়াহে
যদি আইন বেয়া আইন ভাল আৰু বেছি ভাল কৰিবলৈ আৰু নতুন ৰিপিল কৰা তাৰমানে কাটিব লাগিব এইটো তেওঁ ল' বনাবলৈহে যায় কাউন্সিলৰ ইলেকশ্যন জিকি পেলাই বা ইলেকশ্যন কণ্টেষ্ট কৰি পেলাই তাত যাবলৈ বিচাৰোঁ এছেম্বলিলৈ যাবলৈ আমি ইলেকশ্যন উঠোঁ কাৰণ ইলেকশ্যন নোহোৱাকৈ মানুহে আমাক আমাক বাছনি কৰিব নোৱাৰে কাক বাছনি কৰিব মই যদি নুঠোঁ মই যদি জনা মানুহ হয় কিন্তু মই যদি ইলেকশ্যন কণ্টেষ্ট নকৰোঁ কেনেকৈ মানুহ মোক চিলেক্ট কৰিব সেইকাৰণে মানুহে মোক চিলেক্ট কৰিবলৈ হ'লে মই উঠিব লাগিব সেইকাৰণে কি কৰোঁ আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স হ'বলে আমি ইলেকশ্যন সদায় উঠোঁ সদায় আমি অকল ইলেকশ্যন জিকিলে নহ'ব আমি বেছিভাগে নজনা মানুহে ভৰ্তি হয় সেইকাৰণে আমি একো নজনা মানুহবিলাকে ইলেকশ্যন উঠে টকা আছে সেইকাৰণে ইলেকশ্যন উঠে মানুহবিলাকক মিছা কথা কৈ পেলাই চলাব পাৰে কাৰণে তেওঁলোকে ইলেকশ্যন উঠে চৰকাৰে কি কৈছে सबका विकास ने की बात कैसे सबका साथ सबका विकास सबका साथ सबका विकास যদি सबका साथ सबका विकास হয় তেতিয়াহ'লে যেতিয়া কৰ্মচাৰী বাছনি কৰিছে কৰ্মচাৰী হ'বলৈ অফিচাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ কাম কৰিবলৈ বাছনি কৰিছে তেতিয়াহ'লে কাৰ্বি আংলঙৰ মানুহক কিয় বাছনি নকৰিলে ক'ৰবাৰ পৰা লৈ আনিছে ইয়াত আমাৰ কাৰ্বি মানুহ নাই যোৱা দুই মাহ আগতে মাষ্টৰ এপইণ্ট কৰিছে 215 জন এই 215 জন ভিতৰত কাৰ্বি মানুহ এজন আৰু ডিমাচা মানুহ এজন ডিমাচা মানুহ 2 জন হ'ব এতিয়াহে আছে মাত্ৰ টোটেল 1,345 মানুহ 2 জন আৰু ৰেংমা মানুহ এজন টোটেল আমাৰ ট্ৰাইবেল মানুহ 62 জন 62 বাকীখিনি 1,200 লাগে ট্ৰাইবেল এৰিয়া বুলি কৈছে আমি ট্ৰাইবেল বুলি কৈছে খিলঞ্জীয়া সকলক ইয়াত চাব লাগে বুলি তাত লিখিছে কিন্তু ইয়াত খিলঞ্জীয়া সকলক দিয়া নহয় বাহিৰৰ পৰা লৈ আনে কি ল তেতিয়াহ'লে এইটো লটো ঠিক হোৱা নাই
এইটো আইনটো ঠিক হোৱা নাই কেতিয়াও সেইকাৰণে বিক্ৰী কৰিছিল সেইকাৰণে আমাৰ মানুহবিলাকে এই কানি গভৰ্ণমেণ্ট বিজেপি চৰকাৰে ইয়াত কাৰ্বি আংলঙত ছাৰ্ভে কৰিব নালাগে বুলি অৰ্ডাৰ দিছে মাটিটো প্লেইন গুৱাহাটীতে কৰিব লাগে তাতে মিছন এটা আছে আৰু অফিচৰ এইটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট বুলি এনেকুৱা কৰিব পাৰিছে কোনে কৰিছে তাক কোনে কৰিছে এইটো MLA সকলে কৰিছে MLA সকলে এছেম্বলি তাতে বিধানসভাতহে কৰিছে MLA তো আমাৰ MLA টো কোনটো বিদা সিং ইংলে দৰসিং ৰংহাং ৰূপ সিং তেৰণ নুমল ভাল কৰিছে নেকি চকীদাৰ বিচাৰিবলৈ Palingan tumalaman ng sinido natin. Hatake 60 doon tabi. 60 doon tabi dit pinadyo. Hala nakikin do bangge pilo. 60 tribe. Reservation Act 1978. Hala pensi hadak klen lo. Hala sorting ge pilo ma. Ili tung tribal atu. Yung mabangke, halos so ang yung si Avidet asante, dak itong mabangke, Bang Haro, yung si appointment ng Jipulate Bang Haro. Lumon momin at yung keklem yung Kopilon deso ni claim dum komar lo chokche. Itum election ki vote ki tum lo chokche ke. Itum si ke claim lo ke dila. Itum si la to mange to idun ke di. Ye la hele. Hey karone ami election to board বহুত important গুৰুত্ব থকা বস্তু আমি গুৰুত্ব দিব লাগে ইলেকশ্যন আটাইতকৈ ভাল আটাইতকৈ জনা মানুহক ইলেকশ্যনত ভোট দিব লাগে আমি এতিয়া ইয়াত অকল ট্ৰাইব নহয় গোৰ্খাসকলেও খুব দুখীয়া ইয়াত আদিবাসীসকলে খুব দুখীয়া তেওঁলোকৰ ঘৰলৈ গাঁৱলৈ যাবলৈ ৰাস্তাও ভাল নহয় আৰু আমাৰ ইণ্ডিজিনাছ অসমীয়া বুলি ক'লে ইণ্ডিজিনাছ অসমীয়া অসমীয়া বুলি নিদি পেলাই 1250 টকা পোৱা অৰুণোদয়টোকে দিছে 1250 টো ডাঙৰ নে 40,000 হে ডাঙৰ আমাক 40,000 দামটো নিদিয়ে দিব লাগে কিন্তু নিদিবলৈ তেওঁলোকে আইন বনাই পেলাই দিছপুৰলৈ লৈ গ'ল দিছপুৰতে এটা চাপ কাম কৰে দিছপুৰত তেওঁলোকৰ নিজৰ মানুহবিলাক তাত আছে তেওঁলোকৰ মিনিষ্টাৰ আছে তেওঁলোকৰ MLA আছে তেওঁলোকক কৈ পেলাই ইণ্টাৰভিউ পাছ কৰাব আৰু থকা মানুহ আছে নেকি আছেনে নাই নাই নহয় জানো চাকৰি পোৱা মানুহ নাই চাকৰিটো কিয় এতিয়া অৰুণোদয়টো কাম নকৰাকৈহে পায় এতিয়া আমাৰ CM কৈ থাকে active joy benang tipo beli তাৰমানে বিনামূল্যে ইয়াত আমাৰ মহিলাসকলক
এই অৰুণোদয়ৰ কাৰণে 3-4 দিনমান যাব লাগে। এইটো গৈ নাথাকি পেলাই যদি হাজিৰাই কৰে তেনে 2000 পালেহেঁতেন, বা হাজিৰা নকৰিলে নিজৰ ঘৰটো ধুনীয়া কৰিব পাৰিলেহেঁতেন, নিজৰ ঘৰৰ কামটো কৰিব পাৰিলেহেঁতেন। কিন্তু 1250ৰ কাৰণে আমাৰ ঘৰ খালসা বুলিও আছে, এইটো ইংলিছো আছে, হিন্দীও আছে। আৰু শুদ্ৰ হয় এইটো জানিব। শুদ্ৰ মানুহে আছে, নহ'লে বৈশ্য মানুহ আছে নেকি ইয়াত? আপোনালোকে শুদ্ৰ নে বৈশ্য নে ক্ষত্ৰিয় নে ব্ৰাহ্মণ হয়? শুদ্ৰ হয়। জানোতো আমাৰ কাৰ্বিসকলকো শুদ্ৰ কোৱা হয়। আমি নহয়, কিন্তু আমি নহয়, কাৰ্বিসকলে নহয়, কিন্তু বা আপোনালোকো নহয়, কিন্তু আমাক শুদ্ৰ বুলি কৈছে। এই শুদ্ৰসকলকতো নিজৰ সম্পত্তি একো নহয়, তেওঁলোকৰ ৱাইফ, চিলড্ৰেন, পত্নী, ল'ৰা ছোৱালী গোটেইখিনি বামুণৰ সম্পত্তি হয়। এইটো বুলি 416 শ্লোকত লিখিছে মনুস্মৃতি 8 অধ্যায়, মনত ৰাখিব। ইউটিউবত আপোনালোকে চাব পাৰে, মনুস্মৃতি লছ অফ মনু বুলি তাত লিখা আছে, ইউটিউবত চাব পাৰে। আমি জানিবলৈ খুব চেষ্টা কৰিব লাগে। জনাটো শক্তি হয় বুলি কৈছে, ইংলিছত কৈছে নলেজ শক্তি হয় বুলি কৈছে। সেইকাৰণে আপোনাক একো কামত নালাগিব পাৰে, পঢ়িব লাগে, জানিব লাগে তাক কি বুলি কয়। ব্যৱহাৰ কৰিছে, সেইকাৰণে এই প্ৰেজেণ্ট কনষ্টিটিউশ্যন সংবিধানটো এইটো পেলাই মনুস্মৃতিয়ে চলাব লাগে বুলি বিজেপিয়ে কৈছে। আৰু যিসকলে আচ্ছা সেইটো শেষ কৰি লওঁ, এইটো বুলি কৈছে। সেইকাৰণে কি কৰিলে, আমিতো মাত্ৰ সম্পত্তিহে, মানুহ নহয় আমিতো। সেইকাৰণে তেওঁলোকে আমাক নিজে কাম কৰি পেলাই খাব পৰা শক্তিটো আমাক নিদিবলৈকে কৰি আছে বিজেপিসকলে। আৰু এইটো বহুত কৰিলেই অলৰেডি। এতিয়া আপোনাৰ আৰু কিবা লাখপতি বাইদেউ এইবিলাকতে লাগি আছে নহয় জানো, নিজৰ কাম এৰি পেলাই, নিজে কাম কৰি পেলাই উপাৰ্জন কৰিবলৈতো এৰি পেলাই, সেইটো চিষ্টেমটো এৰি পেলাই আমি ফ্ৰী বিনামূল্যে পাবলৈকে আমি চেষ্টা কৰি আছোঁ। কিন্তু যেতিয়া গভৰ্ণমেণ্টে আমালৈ টকা পঠিয়ায়, এনেই দিবলৈ নপঠিয়ায়, সেইটো আমাৰ টকাহে তাত গৈ পেলাই আমালৈহে পঠিয়াইছে। আকৌ ইয়াৰ পৰা কিবা টেক্স লৈছে, ধান বিক্ৰী কৰাৰ কাৰণে, মাকৈ বিক্ৰী কৰাৰ কাৰণে, আৰু মাকৈ বিক্ৰীৰ পৰা এইবিলাক শাক পাচলি বিক্ৰী কৰাৰ পৰা, বাঁহ বিক্ৰী কৰাৰ পৰা, গছ গছনি বিক্ৰী কৰাৰ পৰা, কয়লা বিক্ৰী কৰাৰ পৰা, তাৰ পৰা সেই যিটো টেক্স হৈছে, টেক্সটো
ইণ্ডিয়া গভৰ্ণমেণ্ট কনচলিডেটেড ফাণ্ড বুলি আছে সেই তালৈ যায় আৰু প্ৰপাৰ্টি তাৰ পৰাহে আমালৈ আকৌ পঠিয়াই আৰু আমাক একে বিনামূল্যে দিব লাগে বুলি নহয়, কাম কৰাই পেলাইহে দিব লাগে বুলি কৈছে, কিন্তু আমাক কামটো কৰিব নিদিয়ে। এতিয়া কাম কৰিব নিদিয়ে। আপোনালোকে দেখিছে এই ফ্লাইঅভাৰ ব্ৰিজ ডিফুত বনাইছে টাউনৰ ভিতৰত 247 কোটি খৰচ কৰিছে। তাত আমাৰ লোকেল মানুহ লেবাৰ এজন নাই। সেইটো নেশ্যনেল ৰাষ্ট্ৰীয় সম্পত্তিহে পঠিয়াইছে এইটো বনাবলৈ, আৰু আমাক তাত কাম কৰি পেলাই আমাক উপাৰ্জন কৰিবলৈহে দিব লাগিছিল, কিন্তু আমাক তাত কাম কৰিবলৈও দিয়া নাই। আমাৰ ডিফুৰ এৰিয়া মানুহবিলাক তাত কাম কৰা এজন দেখা নাই, এনেকুৱা কৰি থৈ দিয়ে। সেইকাৰণে যিটো ৰাষ্ট্ৰীয় সম্পত্তি আমালৈ পঠাইছে, সেই সম্পত্তি ৰাষ্ট্ৰীয় টকা আমালৈ পঠাইছে, হয় সেই টকাটো আমাৰ হাতত নাহিলে আমাক সেইকাৰণে দুখীয়া কৰি থৈছে। এইটো কেনেকৈ কৰিছে? এই RSS সকলৰ, বিজেপি সকলৰ, আমাক RSS বিজেপি সকলে এইটো কৰিছে আমাক একেবাৰে দুখীয়া হৈ, যাতে আমি সদায় তেওঁলোকৰ লগত গৈ থাকিব লগীয়া হয়। এইটোহে তেওঁলোকৰ হাতত, তেওঁলোকৰ তলত সদায় থাকিবলগীয়া হয়। সেইটো কাৰণেহে তেওঁলোকে এইটো কৰিছে। আপোনাৰ ল'ৰা ছোৱালীবিলাকক আপুনি বিচাৰে নেকি যে লোকৰ ঘৰত সদায় চাৰ্ভেণ্ট চাকৰ হৈ থাকিব লাগে বুলি আপোনালোকে বিচাৰে নেকি? নিবিচাৰে, নহয় জানো? কিন্তু আমাক এইটো কৰিবলৈ দিছে। এইটোকে বিজেপি, আমি বিজেপি এগেইনষ্টত সেইকাৰণে আমি গোটেই অপজিশ্যন পাৰ্টি অসমত, ইণ্ডিয়াত এতিয়া অপজিশ্যন পাৰ্টি চব গোট খাই আমি সিদ্ধান্ত লৈছোঁ যে ইলেকশ্যন আমি এইবাৰ এলায়েন্স হৈ পেলাই মিত্ৰতা কৰিহে আমি ইলেকশ্যন উঠিব লাগে, কণ্টেষ্ট কৰিব লাগে বুলি আমি সিদ্ধান্ত লৈছোঁ। সেইটো মতে আমাৰ ইয়াত কংগ্ৰেছ কেণ্ডিডেটো নিদিলে, মোককে দিছে, APHRCৰ পৰাই কেণ্ডিডেট হৈছে। বোকাজানত কংগ্ৰেছ কেণ্ডিডেট হৈছে, আমাৰ APHRC কেণ্ডিডেট আমি নিদিলোঁ। ৰংখাংটো বৈশালাংশু সেইটো এৰিয়া, তাত আমাৰ কংগ্ৰেছে কেণ্ডিডেট হৈছে, আমি APHRC নিদিলোঁ। আমৰি কনষ্টিটুৱেঞ্চি, সেইটো কি কয় উমপানাই এৰিয়া, সেইটো আমাৰ সেই কনষ্টিটুৱেঞ্চিত কংগ্ৰেছসকলে নিদিলে, আমাৰ APHRC দিছে। এতিয়া 5টাৰ ভিতৰত 5টা কংগ্ৰেছে লৈছে আধা, আৰু আমি APHRC আধা লৈছে, আৰু হাফলংটো কংগ্ৰেছে লৈছে। আমি তেনেকুৱা কৰিছোঁ, কাৰণ এই বিজেপিয়ে যদি সদায় চলাবলৈ দিয়ে আমাক মানে কি কয় গোলাম, নহয় জানো? গোলাম বনাই থৈ দিয়ে। কাৰণ মনুস্মৃতি মতে তেওঁলোকে কৰিছে, মনুস্মৃতিত লিখা তেনেকৈ আছে। সেইকাৰণে আমি এই ইলেকশ্যনটো যুঁজিছোঁ যে এই চিষ্টেমটো ভাঙিব লাগে। আমিও গোলাম হ'ব নিবিচাৰোঁ নে বিচাৰে নেকি আপোনালোকে? নিবিচাৰে গোলাম হ'বলৈতো, নহয় জানো? সদায় চাকৰ হ'বলৈতো কোনো নিবিচাৰে, নহয় জানো? আমিও নিজৰ নিয়মতে থাকি কাম কৰি খাবলৈহে আমি বিচাৰোঁ, নহয় জানো? সেইকাৰণে এই ইলেকশ্যন আপোনালোকে চাব লাগিব আৰু ভোট দিব লাগিব। আমাৰ চিম্বলটো, আমাৰ নক্সাটো কেচি হয়, কেচি আমাৰ নক্সা হয়।
কংগ্ৰেছটো কংগ্ৰেছ সেইটো সদায় থাকিছে এই কংগ্ৰেছৰ নক্সাটো এই বছৰ ইয়াত নাথাকিব যিটো বোকাজানত থাকিব ৰংখাঙত থাকিব সেইকাৰণে আপোনালোকক আমি অনুৰোধ জনাইছোঁ যে এইবাৰ আমাক এই এলায়েন্স মিত্ৰতা পাৰ্টীসকলক আপোনালোকে ভোট দি এই বিজেপি চৰকাৰ যিটো আমাক আমাৰ মানুহবিলাকক দুখীয়া মানুহবিলাকক ক্ষুদ্ৰসকলক ধ্বংস কৰিবলৈ বিচাৰিছে সেইটো আমি কি কয় তেওঁলোকক খেদিব লাগে যাতে আমাক গোলাম যাতে তেওঁলোকে বনাব নোৱাৰে এইটোহে মোৰ হ'বলগীয়া কথা লাচিলা salam hello na itong kasing kikantong je ito jongsi bangasak korman intong te nitong ka munit ating si Doji tulotang te la BJP kita ilito konvek nanto upete ilito apan la manusmriti ating si Klembong no la pen ilito apan support dari ban sinapedo haladak itu he dotuna haladak manusmriti ro metu dotuna la sudro tribal atungke hadak dotuna la tungke ok la pen avia dong si ban do hadak ta la si la tungke ban arni kupulama akai jujetikta la tungke ban ya ko la tungke ko la so akam si la so si kam ka implement si la BJP itu ke claim lo la pen implement bom lo no la si sa korinang pipi itu ba lebar kan kam pe claim lo ni itu ba aki joy bang si itu mana ngepi aki joy nang pilo te itu apa nang kok ni so ko ke di kai ta hala tu hasi itu jalan chot long le na nang silap bang itu ha lang wo ko lo ha lang lok so lo ha khot kia lo la pen du orang along adani ambani la pen ke green co udo hinduja udo la pen ke godrej la so party do ako party do orang aka prega party to ban bom na ano ta ili tum along leke 60 dollar long le la ke tribal tum si long chachi seta non ke ing hap hem ang hap an nung na tu ben ni nang lut si ili tum along le na ni chia kam te klem alo tong e piu ni ke di la si company tu si naga cherai ya pan body anga order ge pitaha Assam government ni son order pija ja ko re seta la tu la son si klem bo la si la bangso election ho la BJP fan perem rete ili tum adyak ta le dati itu makai ta re dati ili tum makai lage ili lum karbia tu ba in long aso tu chiminan ko 1951 and inkan itu 88% do 96% do tribal lo la pen tribal ka dia tu get 4% non ke 2025-21 and inkan asensa salom ke tribal tu non ke 47% में la pen hala bang tu ke 53% li apple Karbiang no pen Karbia tu le ke non ke 35% में 88% pen 35% ng tu apple Karbia tu anke Karbiang lo yung sila bang so district tu hom ilat ulo dante la ke Karbia tu det si hokke raisi bang harong bang ben hokke raisi doeng ni non ni bang thongero phawenu abi nongge Karbiang long abilu la he komando la ekle son komando ekle ateman ningkan proxy kepra polo la bangso council ke do ilitum hala lo ting claim period la inik ang pen ka do ben pe chelem rui thek atum mohan si ilitum election ke hai bom oisa iron ko la tum han ilitum ke hai bom la pena job non ke ilitum adep ke law thing tidam lote law of natural justice kule tidam lote Karbiang long avelu lasi suri hinira proxian inkan Indian army atum pulo Karbiang long ke inbu atlet atema Karbiang kachini neta ke letu pik non anda chini ne wala ke
election politics ke claim la elituni emithang kopiloman ni ke long propra si kai la ke chelang ni la pena jo itu adet mesin birran la potsi non itu chini ne la so a BJP ke itu la to han peren vete itu adet bir pen mepo itu king turun ne di purun ne di itu ipucing turun ne di itu la ansi tum hanan di itu la si la hơi elon la nan tum han choningri এইবোৰ কথা কৈ এইটো ইলেকশ্যনৰ কথা মই ক'লোঁ আৰু কি বিজেপিসকলে কি কৰিব বিচাৰিছে কৰি আছে আৰু তাৰ পৰা কেনেকৈ আমি কি কয় পৰিত্ৰাণ পাব পাৰোঁ এনেকুৱা এইটো ছিষ্টেমৰ পৰা যে কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ এইটো কথা কৈ পেলাই মোৰ কথাখিনি আজি সামৰি মাৰিলোঁ ধন্যবাদ একদম বহুত ধন্যবাদ থাকি তাৰপিছতে আমাৰ কেম্পেইন মন্ত্ৰী CC কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী তেখেতে অলপমান কথা ক'বলৈ আছে তেখেতক সময় লৈ itu malah dan lain selo KCMC dan progres tenaga dan menjadikan kepada berapa tinggal seperti lain pak Amerika Latin KTWA kami dengan CP Presiden Zulkifli atau hari masam benda kata kita boleh buat ini cuma kita orang ini cuma pulang cuma sih pulang ada non hello pasal dalam itu cuma pulang ke antara kumpul ni jadi antara di bagian ni kalau tuan pengen nak kumpul वो समय এতিয়া বিজেপি চৰকাৰ অহা সেলফ হেল্প গ্ৰুপ নামত আপোনালোকে ভোট দিব নালাগে বিজেপিক ভোট দিব নালাগে তাৰপিছতে জব কাৰ্ড তাৰপিছতে ৰেচন কাৰ্ড নামত আপোনালোকে ভোট দিব নালাগে একবার আমি বুঝিবলৈ কওঁ গতিকে খুব আপোনালোকে নিজৰ ভোটটো আপোনালোকে সাব্যস্ত কৰিব আৰু সময়মতে সময় দি পেলাই ভালকে ছবিটো চাই আমাৰ ছাৰ যে এটা চলি আছে নহয়